হেল্ল' বন্ধুসকল, আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনায় বা ইউটিউবত যদি আপোনালোকৰ চেনেল আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ। আৰু এতিয়া ইউটিউবে সকলো ক্ৰিয়েটৰলৈকে মেইল পঠাইছে, যিবোৰ আপডেট আহিছে বা আহিবলগীয়া যিখিনি আপডেট আছে, সেইখিনি আপডেটৰ কাৰণে সকলোলৈকে মেইল পঠাইছে। আৰু তাৰে সৰু সুৰা কিছুমান মই আপডেট আপোনালোকক কৈ দিছোঁ। আৰু আপোনালোকে এতিয়া গম পায় ইউটিউবৰ ফালৰ পৰা 2027ত যিটো আপডেট আহিব, ৱাটচ টাইমক লৈ কিছুমান আপডেট দিছে। ৱাটচ টাইমটো মানে আগতে 4000 ঘণ্টা আছিলে, এতিয়া 8000 ঘণ্টা কৰিব, 2027ৰ পিছত কৰিব। মানে 2027ৰ পৰাই আৰম্ভ কৰিব আৰু তাতে যিখিনি শ্বৰ্ট ভিডিঅ' লাগিছিল, ভিউজ লাগিছিল, তাত আপোনাৰ 10 মিলিয়ন আছিল, এতিয়া 20 মিলিয়ন কৰিব। যদি আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰিব পৰা নাই বা হোৱা নাই, যিমান পাৰে সোনকালে 26ৰ ভিতৰতে কৰি লওক, যাতে 27 ফেব্ৰুৱাৰী মানৰ পৰা ষ্টাৰ্ট হ'ব। 8000 ঘণ্টা কৰিব ৱাটচ টাইম কমপ্লিট কৰিবলৈ। আপোনালোকে আগতে 4000 ঘণ্টা কমপ্লিট কৰিব লাগিছিলে, এতিয়া 8000 ঘণ্টা কমপ্লিট কৰিব লাগিব। সেইকাৰণে আপোনালোকে যিমান পাৰে চেষ্টা কৰক। এতিয়া নতুনকৈ ইউটিউবে 24 তাৰিখৰ পৰা সেইটো মানে কাউণ্ট কৰিব বুলি কৈছে। বস্তুটো এনেকুৱা, মানে আগতে আমি লং ভিডিঅ' যেতিয়া বনাওঁ, লং ভিডিঅ'ত মানে 30 ছেকেণ্ডমান চাব লাগে। 30 ছেকেণ্ডমান চালেহে 1 ভিউ কাউণ্ট কৰে। ইউটিউবৰ মানে সেইটো এটা নিয়ম আছিল। আৰু এতিয়া কি কৈছে, এতিয়া শ্বৰ্ট ভিডিঅ'ত যেনেকৈ আমি কোনোবাই ধৰি লওক আপোনাৰ শ্বৰ্ট ভিডিঅ'টো ক্লিক কৰি চালে আৰু এইটো চোৱাটো ভিউজ হৈ যায়। আৰু এতিয়া আপোনাৰ লং ভিডিঅ' যদি যিমান টাইমত দীঘলেই নহওক, সেই দীঘল ভিডিঅ'টোত যদি কোনোবাই আপোনাৰ 1 ছেকেণ্ডো আপোনাৰ ভিডিঅ'টোত চায়, তেনেহ'লে এইটো 1 ভিউ বুলি ধৰিব। ইউটিউবে এইটো বহুত বেছি ভাল মানে এটা আপডেট দিছে বুলি ক'ম। কাৰণ কিছুমানৰ কি হয়, মোৰে ধৰি লওক ভিডিঅ'টো যদি আমি 3-4 মিনিটৰ বনাওঁ, তাৰে খুব কম সময় মানুহে চায়। মানে কিছুমানে 1 ছেকেণ্ড 2 ছেকেণ্ড চায়ো ভিডিঅ'টো ওলাই দিয়ে, আৰু তেতিয়া মানে ভিউজটো কাউণ্ট নহয়। আৰু বেলেগে ধৰি লওক ভিউটো কম দেখে। এতিয়া কি হ'ব, কোনোবাই যদি আপোনাৰ ভিডিঅ'টো জাষ্ট ক্লিকো কৰে, তেতিয়াহ'লে আপোনাৰ ভিউ বাঢ়িব। আৰু ভিউ বঢ়া মানে কি, আপোনালোকৰ হয়তো ছাবস্ক্ৰাইবাৰ বাঢ়িব। ভিউজ দেখিলে মানুহে এনেই চায়, ভিডিঅ'টোও চায়, আৰু আপোনালোকৰ ভিউজ আৰু বেছি বঢ়াৰ চান্স আছে, বা আপোনালোকৰ ছাবস্ক্ৰাইবাৰ বঢ়াৰ চান্স আছে। বহুত বেছি মানে ইম্প্ৰুভ হ'ব নিজৰ চেনেলটো। আপোনালোকে যদি এৰি দিছিলে চেনেলটো, তেনেহ'লে আকৌ আৰম্ভ কৰক, ভিডিঅ' বনাওক ধুনীয়া ধুনীয়া, আৰু আপোনালোকৰ ভিউ এনেই বাঢ়িব। সৰু সুৰা এটা থুলমূল মানে আইডিয়া দি দিছোঁ আপোনালোকক, যিখিনি হ'বলগীয়া হৈ আছে আৰু আহিব আপডেট, মই আপোনালোকক কৈ যাম। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।